নমস্কাৰ, মই আহি পালোঁ বৰ্তমান আপোনাৰ নগাঁৱৰ এখন আনন্দ নাৰ্চাৰী। আমি সৰুপথাৰ গোলাঘাটৰ পৰা আহিছোঁ। এয়া পুলি নিবলৈ আহিছোঁ নাৰ্চাৰীৰ পৰা। এয়া নাৰ্চাৰীৰ ভিতৰলৈ সোমাই গৈছোঁ। কেতিয়াবা আহিলে সোমাব আপোনালোকে। এয়া আনন্দ নাৰ্চাৰী একদম মেইন ৰোডৰ কিনাৰতে আছে। এয়া ভিতৰলৈ আমি এতিয়া সোমাই আহিছোঁ। কেনেকুৱা ফুল আছে চাওঁ। বহুত ধুনীয়া ধুনীয়া ফুল ফুলি আছে ইয়াত। এখন বহুত ডাঙৰ নাৰ্চাৰী আপোনাৰ। তাকে আমি আহি পালোহি। বহুত ধুনীয়া ফুল, ধুনীয়া লাগিছে চাবলৈ। অকল ফুলেই নহয়, চব পাব মানে ফল মূল গছ ইত্যাদি যিমান আছে। বৰ ধুনীয়া লাগিছে নাৰ্চাৰীখন দেই, আহিবি নাই। এয়া আপোনাৰ তামোলৰ পুলি। এইটো আপোনাৰ 3 বছৰ পৰা লাগে বোলে এইটো তামোল। বহুত ডাঙৰ নাৰ্চাৰী, আপোনাৰ 2.5 বিঘামান আছে। গোটেইটো দেখুৱাব নোৱাৰোঁ বাৰু। এয়া দাদা এজনে পানী দি আছে। এয়া দাদাই পানী দি আছে আপোনাৰ। এজোপা বহুত বৃহৎ ধুনীয়া দেখিবলৈ জেতুকা গছ। এইজোপা ৰবাব টেঙা। এইজোপা আপোনাৰ 12 মাহ লাগে বুলি কৈছে। এইজোপা 12 মাহ লাগি আছে, দেখিছে নহয়। খাবলৈ কেনেকুৱা হ'ব ঠিকা নাই, বৰ ভাল হ'ব বুলি কৈছে, কিন্তু 12 মাহ লাগে বোলে ৰবাব টেঙাজোপা। ইয়াৰ ওচৰত আছে নাৰিকল, এইটো কেৰেলীয়ান নাৰিকল বুলি কয়। এইটো 5 বছৰৰ পৰা ধৰে বুলি কৈছে। দাম হৈছে এটা পুলিৰ দাম 600 টকা বোলে। এয়া গোটেই নাৰিকল পুলি পচাই থৈছে। এইটো এটা দাম 600 টকা বুলি কৈছে। বহুত আছে ইয়াত, ইমান আছে নহয় আপোনাৰ। চব নাৰিকল আছে, লোকেল আছে, বাহিৰৰ আছে। ফল মূলৰ বেছি আছে ফুলতকৈ। এইটোতো কল, বাহিৰৰ কল হয়। এইটো হৈছে বাহিৰৰ কল। হয় নেকি? দাদা আপুনি ইয়াতে কাম কৰে নেকি? অঁ, এয়া দাদা এজনক লগ পাইছোঁ। এয়া ভোট জলকীয়া গছো আছে। ভোট জলকীয়া লাগি আছে এয়া আপোনাৰ। এইজোপা ফুল, কি ফুলটো ফুলৰ মই নাম নাজানো, হ'লেও দেখুৱাইছোঁ আৰু। বহুত ধুনীয়া ফুল। এয়া কি মস্তি লাগিছে দেখিবলৈ। কি ধুনীয়া দেখিছেনে এয়া। নগাঁৱলৈ আহিলে এবাৰ সোমাই যাব আৰু এইখনতে, আনন্দ নাৰ্চাৰী বুলি কয়। উঠাই আছে ফুল। এয়া বাইদেউতে নিব এতিয়া। আমাক গাড়ীত উঠাই দিব। এইবোৰ গছ, ফুল গছে চব বহুত ধুনীয়া, মানে বহুত আছে, মানে যি মজা লাগিছে চাবলৈ নহয়। ফুল ফুলি আছে এইটো।